সেনা শিবিৰৰ সন্মুখতে বিস্ফোৰণ চককৈ মাৰিবহে মানুহটোৱে আপুনি মানুহ নে দুৰ্ঘটনা হে নমস্কাৰ শ্ৰী শনিৰাম দেৱকৃষ্ণ ঘৰফলীয়া নমস্কাৰ মই শ্ৰীল শ্ৰীযুক্ত যাত্ৰীৰ পৰম ভক্ত পূৰ্ণ দত্ত লগ পাই ভাল লাগিল ব'লা চাৰিজন কেনেকে যাব চাৰিজন মানে চাৰিজন ক'ৰ পৰা আহিলে কওক আপুনিচোন ক'লে শনি ৰাম দেৱ আৰু কৃষ্ণ তুমি ঠাট্টা মাৰিব আহিছা মই শনিৰাম দেৱকৃষ্ণ ঘৰফলীয়া গাঁৱত হাপাহত মানুহে মোক শনি বুলি মাতে ক্ষমা কৰি দিব ভালকে বহিলো হাতটো আকৌ ভালকে ৰাখিবা দেই পিছে যাব ক'ত ভিচিডি কেছেটৰ দোকান হে কেলে আমাৰ ভজাই চেনিৰাম ডেকা আমাৰ গাঁৱৰ মাতিয়ে থাকে আহিবলৈ সময় নাপাওঁ কাৰণেহে এই গৰুৱে ছাগলীয়ে হাঁহে পাৰৈ ঘৰখনত ধেমালি জঞ্জাল নে তেওঁ ওলালোহি পিছে ঠিকনাটো নঙলা মোক পাওঁতেহে দেখিছোঁ পুৰণা কামিজৰ জেপতে সোমোৱাই থোৱা আছিলে নহয় গ'ল শুই নগ'লো আৰু সকলোৱে চিনি পায়েই যেতিয়া পিছে এতিয়া মানে হ'ব আৰু জানে নহয় সকলোৱে পাণ দোকান চাহ দোকান ৰিক্সা ঠেলা ওলা যাকে সুধিবা সিয়ে ক'ব তুমি হ'বলা নতুন আপুনি নামক নামক বুলি কৈছো নহয় আপুনি মোক কোনটো এংগলৰ পৰা পাণ অলা ঠেলালা যেন দেখিলেহে মোৰ শ্ৰীমতী ক'ব মন শ্ৰীমতী ইয়াত তোমাৰ শ্ৰীমতী ক'ৰ পৰা সোমালে নানাম বুলি কৈছো নহয় নানাম দেখিছেনে বাৰু জাতি পৰম ভক্ত এয়াই হ'ব তোমাৰ ভক্তি এয়াই ভক্তি তোমাৰ আগতে তুমি মোক ভিচিৰিক লগাই দিয়া তাৰ পাছতে নলমাৰ সিদ্ধান্তটো ফাইনেল হ'ব কাৰ পাল্লাত পৰিলো আজি মই ব'লা বুলি কৈছো ব'লা বলক বেছ বৰ সুন্দৰ হে আৰাম আছে উঠিবলৈ কিমান পৰিলে পিছে মালিকেহে জানে কিমান পৰিছে মই ভাড়াত চলাওঁ হয় নেকি পিছে এই বন্দবস্তুটো কেনেকুৱা হয় হে আমাৰ আগত তোমাৰ সেই গাঁৱৰ পিনে মানে এই মাটি বন্ধক দিয়া চিষ্টেমটো নেকি নহয় সেইটো নহয় তাৰমানে আধিয়া চিষ্টেম নহয় অলপ মুখখন জপাই থাককচোন মনে থাকক ৰ'বা খংনো কেলে কৰিছা কথাটো শুনিছো কথা পাতি আছা ঠিকেই ভিচিটিটো চাই যাবা আকৌ দেই চাম গাড়ী মইহে চলাইছো কিন্তু তেখেতক এতিয়া বিচাৰি পাম ক'ত গুৱাহাটীতে আছে যেতিয়া বিচাৰি পাম ভাল চাই চাহৰ দোকান এখনত ৰখাবাচোন তুমিও খাবা ময়ো খাম ডিঙি অন্তকণ্ঠ শুকাই গৈছে বেলিও হ'ল নহয় বুন্দিয়া ভুজিয়া চিঙাৰা ভোক লগা নাই জানো ৰখাই আছো অটো চলোৱা কিন্তু এতিয়ালৈকে ভিচিটি কুলিয়াব পৰা নাই এতিয়া এনেকৈ হ'লে আৰু আগলৈ ল'ৰা ছোৱালীক বুৰঞ্জী কিটো পঢ়াবা বুৰঞ্জী ইয়াত আকৌ বুৰঞ্জী লিংকটো কেনেকৈ আহিল আহেতো আজি মানুহে কাইলৈ বুৰঞ্জী নহ'ব জানো এতিয়াতো জানিলেহে আগৰটো জানিবলৈ সুবিধা হ'ব দুৰ্যোধন ঢোকাখন আৰু এইপিনে তোমাৰ শকুনি এই ৰাম লক্ষ্মণ ভৰত আৰু এইফালে তোমাৰ দ্ৰৌপদী কোনেনো জানিছিলে যে এদিন তেওঁলোক টিভিত ওলাব বুলি আপোনাৰ ৰাম লক্ষ্মণ হনুমান এতিয়া ক'ত যাব সেইটো কওক ক'ত যাব মানে তুমি জানাই দেখোন তুমি মুঠতে মোক ভিচিডিক উলিয়াই দিয়া ভিচিডিক নোপোৱা পৰ্যন্ত মোৰ দায়িত্ব তোমাৰ ওপৰত কৈ থলো হয় নেকি ঠিক আছে বলক আৰু কিমান ঘূৰাব চাবা আকৌ এৰা বৰ ঠিক আছে নে হেৰা ইফালে অৱস্থা নোহোৱা হৈছে কি নাম আছিলে হেৰা ক'ৰবাত এই পথাৰ চথাৰ দেখিলে ৰখাই দিবাচোন দেই কিয় বাৰী ফুৰি আহিবলৈ ভাবিছোঁ আইঅ
তোমাক মই কৈছিলোৱে অথনি যে বুটিয়া ভুজিয়া চিঙৰা কিবা এটা খাম সেই তোমাক খুৱাইছে কেইটি পেলাই খাওঁতে দেখোন টকালে টকালে খালে এতিয়া মোৰ গাতহে লাগিল কথাটো মই এতিয়া দেখিছো ধৈৰ্য ধৰক ইয়াত গাঁৱৰ নিচিনা পথাৰ নাপায় নহয় জেগা চাব লাগিব ৰক্ষা হ'লনে মহা শান্তি পাইছা ভাগ্য হে ৰেলৰ আলি কাষত এইহে প্ৰথম বুজিছে তিনিবাৰ আৰু হেৰি খুবটো কি হ'ল খুব আকৌ কেলে এইটো ব্যৱহাৰ কৰিব পাৰিবা পেলাই দিয়ক কিনি অনা নাছিলা জানো পেলাই দিয়ক আৰু উঠক চহৰৰ মানুহ কোনটোত ভাল পায় কোনটোত বেয়া পায় ক'বই নোৱাৰো